মৰমৰ ছাত্ৰসকল, আজি অনুশীলনী 5.2 মই 17 আৰু 18 নম্বৰ কুৱেশ্যনটো অকণ আলোচনা কৰি দিওঁ। 17টো লোৱা 3,8,13,... 253 এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা। শেষৰ ফালৰ পৰা 20তম পদ উলিয়াবলৈ কৈছে দেই, লাষ্টৰ ফালৰ পৰা, প্ৰথমৰ ফালৰ পৰা নহয়, লাষ্টৰ ফালৰ পৰা। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম কৰোঁতে আমি যিহেতু আমাক শেষৰ ফালৰ পৰা বিচাৰিছে, গতিকে আমি কি কৰিম, যিটো সমান্তৰ প্ৰগতি দিয়া আছে সেইটোকে আমি ওলোটাই ল'ম, তেতিয়া আমাৰ সহজ হ'ব আচলতে কৰিবলৈ। আমি প্ৰদত্ত সমান্তৰ প্ৰগতিটো ওলোটাকৈ লিখিলে পাম 253 প্ৰথমতে আহিব .13,8,3 তাৰমানে আমি লাষ্টৰ ফালৰ পৰা লিখি লওঁ। ইয়াত A টো 253 পাই যাম, D টো 8 - 13 - 5 হৈ যাব। আমাক শেষৰ ফালৰ পৰা উলিয়াবলৈ কৈছে 20তম পদ, A20 হৈ যাব, A + 19D এনেকৈ চল্ভ কৰিলোঁ। শেষৰ ফালৰ পৰা 20তম পদটো হ'ব 158। যদি প্ৰথমৰ ফালৰ পৰা ক'লে হ'লে আমিতো এনেকৈ লিখি ল'লোঁ হ'লে, তাৰপিছতে আমি উলিয়ালোগৈ হ'লে 20তম পদটো, কিন্তু আমি যিহেতু শেষৰ ফালৰ পৰা কৈছে তেতিয়া আমি ওলোটাই ল'লে আমাৰ সহজ হ'ব। ঠিক আছে, তাৰপিছতে 18 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44। সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা। চতুৰ্থ আৰু অষ্টম পদ দুটা যোগ কৰিলে 24 পাম আৰু ষষ্ঠ আৰু দশম পদ দুটা যোগ কৰিলে 44 পাম। তাৰপিছতে আমি তাৰ পৰা A আৰু D উলিয়াই ল'ম। A আৰু D পোৱাৰ পিছত প্ৰথম তিনিটা পদ আমি উলিয়াবলৈ পাৰিম। এইটো লোৱা, চতুৰ্থ পদ আৰু অষ্টম পদটো 24, A4 + A = 24 আৰু ষষ্ঠ আৰু দশম পদটো হৈছে 44। তো এনেকৈ মই A4ৰ জেগাত A + 3D, A8ৰ জেগাত A + 7D = 24 এনেকৈ চল্ভ কৰিলোঁ। A + 5D = 12 হৈ গ'ল। ইয়াত এইটো লাইনৰ পিছত 2ৰে যিহেতু গোটেইখিনিকে হৰণ যায়, গতিকে 2ৰে হৰণ দি দিলোঁ। তেতিয়া A হৈ গ'ল, এইটো 2 × 5 = 10, 5D হৈ গ'ল, 2 × 24। ঠিক সেইদৰে ইয়াতো একেধৰণৰ কৰিলোঁ। তাৰপিছতে মই অপনয়ন পদ্ধতিত কি কৰিলোঁ, 1ৰ পৰা 2টো বিয়োগ কৰি দিলোঁ। তেতিয়া 1ৰ পৰা 2 বিয়োগ কৰিলে A আৰু A কেঞ্চেল গুচি যাব, 5D - 7D = এনেকুৱা হৈ যাব, D মান পাই যাম 5। এতিয়া D মানটো ইয়াত বহাই দিম। ইয়াত বহালে কি হৈ যাব, A + 5 × 5 = 25, 5 × 5 = 12 হৈ যাব। তাৰপিছতে আমি D মানো তেনেকৈ উলিয়াব পাৰিম। সেইটো মই কৰি দেখাইছোঁ। আকৌ D = 5 1ত বহুৱালে এনেকৈ আমি পাই গ'লোঁ A = হৈ যাব -13। সেয়েহে সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ হ'ব। প্ৰথমটো হৈ যাব A টো -13, তাৰপিছতে A ৰ লগত D যোগ হ'লে মানে দ্বিতীয় পদটো আহিব -8, -8ৰ লগত আকৌ 5 যোগ হ'লে মানে হৈ যাব 3 নম্বৰ পদটো। এইখিনি আমি নিলিখিলেও হ'ব, তোমালোকে এইখিনি মই এনেই কৰি দেখাইছিলোঁ যাতে বুজি পোৱা, এনেকৈ কৰি ল'বা। ঠিক আছে, থেংক ইউ।